এয়া এতিয়া যাবলৈ ৰেডি হৈ ল'লোঁ এতিয়া আকৌ যাত্ৰা আৰম্ভ হ'ব এতিয়া গৈ থাকোঁ এয়া আমি ৰুমৰ পৰা ওলাই গৈ আছোঁ আজি আকৌ ৰাতিপুৱাই যাত্ৰা আৰম্ভ হৈছে এতিয়া গৈ থাকোঁ আজি আকৌ বতৰটো ধুনীয়া ঠাণ্ডা অকণ অকণ বৰষুণো দি আছে এয়া টমি আমাৰ এই যে দেখিছে নদীখন এই নদীখন হৈছে কামেং নদী বুলি অৰুণাচলত কোৱা হয় আৰু অসমত এখন জীয়া ভৰলী নামেৰে জনা যায় কি ধুনীয়া জেগা আমি ভবাই নাছিলোঁ ইমান ধুনীয়া হ'ব বুলি আগতে অহা নাছিলোঁ ময়ো অহা নাছিলোঁ এওঁ অহা নাছিল এবাৰ প্ৰথম আহিছোঁ আমি অৰুণাচল চাৰিওফালে সেউজীয়া আৰু ডাৱৰ ইমান ধুনীয়া পৰিৱেশ এয়া তেল ডিপু এটাত সোমালোঁ তেল ভৰাই ল'লোঁ বাটত আকৌ তেল ডিপু পাওঁনে নাই তাৰ ঠিকো নাই আৰু আমি আগতে অহাও নাই গতিকে ইমান গমো নাপাওঁ এই তেল ভৰাই ল'লোঁ তাৰপিছতে গৈ থাকিম আকৌ এই ৰাস্তাটোদি যোৱা গাড়ী অকণমান সময়ৰ কাৰণে হ'লেও ৰখি পেলাই দুৰ্গা মন্দিৰত সেৱা এটা জনাই যায় আমি ৰোৱাৰ দিনাও 2-4খন গাড়ী ৰখিছিল ৰখি পেলাই সেৱা জনাই পেলাই গৈছে
আছোঁ আৰু পুৰা বৰষুণো দি আছে। ইয়াত ৰৈ পেলাই ফটো দুখনমান উঠিম বুলি ভাবিছিলোঁ, কিন্তু যি বৰষুণ দি আছে নামিব নোৱাৰিলোঁ, গতিকে অকণমান গাড়ীৰ ভিতৰৰ পৰাই অকণমান ভিডিঅ' কৰি ল'লোঁ। বৰষুণ দি আছে পুৰা আৰু একদম ডাৱৰে বগা হৈ আছে। কি সুন্দৰ মনোমোহা দৃশ্য। আপোনালোক যিসকলে আহিছে সেইসকলে গম পায়ে দেখিছে অৰুণাচল ইমানেই ধুনীয়া লাগে, মই ভবাই নাছিলোঁ। আপোনালোক যিসকল অহা নাই এবাৰ আহি চাব, ইমান ধুনীয়া জেগা। এইটো টানেল হয়। এয়া দেখিছেনে, পুৰা বগা হৈ আছে। পাহাৰৰ ওপৰত এয়া পুৰা ডাৱৰ পৰি আছে, এয়া ডাৱৰ পুৰা। বাটত নাগ মন্দিৰ এটাও পালোঁ, তাতো সোমাই পেলাই সেৱা কৰিলোঁ আৰু অকণমান ভিডিঅ' কৰিলোঁ, ফটো চটো উঠিলোঁ। এয়া চাওকচোন কিমান সুন্দৰ পৰিৱেশ। এয়া মন্দিৰৰ পৰা ওলাই দোকান এখনত সোমাইছোঁ বিস্কুট কিনিবলৈ। বিস্কুট যে কিনিছিলোঁ এয়াই কুকুৰ দুজনীক দিবলৈ। আমি মন্দিৰলৈ যাবলৈ ধৰোঁতে গাড়ীৰ পৰা নামোতেই কুকুৰ দুজনী দৌৰি গৈছিলে কিবা খাবলৈ পাওঁ বুলি, কাৰণ বহুত দিন দেখাতে গম পাই বহুত দিন যেন একো খাবলৈ পোৱাই নাই। আৰু মই হৈছোঁ মস্ত কুকুৰ পাগল, গতিকে তেহেঁতক দেখি মই একো এটা নিদি থাকিবও নোৱাৰিলোঁ। গতিকে মন্দিৰৰ পৰা ওলাই চিধা দোকানলৈ গ'লোঁ আৰু বিস্কুট কিনি তেহেঁতক খাবলৈ দিছোঁ। আমি নাগ মন্দিৰত সোমাইছিলোঁ, সোমাই পেলাই এতিয়া আকৌ গৈ আছোঁ। এয়া আমি লাহে লাহে পাহাৰৰ ওপৰলৈ উঠি গৈ আছোঁ। যিমানে ওপৰলৈ উঠি গৈছোঁ সিমানে অকণ ভয়ো লাগি আছে। ইয়াত টমি পুৰা জেগা চাই গৈ আছে। এয়া চাওকচোন আমাৰ টমি কিমান ধুনীয়া চাই গৈ আছে পুৰা। ইয়াত টেংকা পাইছোঁহি, ইয়াতে কিবা এটা খাই ল'ম। ৰাতিপুৱা যিহেতু চাহৰ লগত সৰুকৈ কিবা খাই আহিছিলোঁ, গতিকে ভাতে খালোঁ, ভাত দালি ভাজি, এয়া চালাড লগত মাংসও লৈছোঁ। টমিকো বইল দিম আৰু ভাত খুৱাই দিয়া হ'ল। এয়া আমাৰ টমি, আমি ভাত খাম এতিয়া, কেতিয়াবা গৈ থাকিম। আমাৰ টমি এয়া আমি
আমি বমদিলা পালোহি পাই পেলাই এতিয়া ৰুম এটা প্ৰথমে বিচাৰি লওঁ ভালুকপুঙত আমি এদিনৰ কাৰণে ষ্টে' কৰিছিলোঁ আৰু তেতিয়া আগতেই বুকিং কৰি থৈছিলোঁ হোটেল কিন্তু ইয়াত বুকিং কৰা নহ'ল গতিকে হোটেল বিচাৰি ফুৰিব লগা হ'ল ইয়াৰ ৰুম আহি পালোহি ৰুম আহি পাই পেলাই অকণ ৰেষ্ট ল'লোঁ যি ঠাণ্ডা এয়া কম্বল লৈ আছে পুৰা কম্বল লৈ আছে এয়া আমাৰ এয়া টমি এয়া বহুত ঠাণ্ডা ইয়াত হোটেল বিচাৰি ফুৰিব লগা হ'ল হোটেল পোৱাই নাছিলোঁ কাৰণ আমি যোনদিনা গৈছিলোঁ তাৰ পিছদিনা ইয়াত কিবা এক্সাম আছিল গতিকে আমি হোটেল বিচাৰি পোৱা নাছিলোঁ লাষ্টত এখন পালোঁগৈ কিন্তু সেইখন ইমান মন পচন্দৰ নহ'লে তথাপিও থাকিব লগা হ'ল তাতে আৰু বহুত ঠাণ্ডা ইয়াত এয়া কম্বল লৈ আছে এয়া টমি চকীত বহি আছে উৎপাত কৰি আছিল গতিকে তাক চকীত বহুৱাই থৈ দিছোঁ বেছি উৎপাত কৰি আছিল আহি পেলাই অকণমান ৰেষ্ট লৈ পেলাই অকণ ওলাই গৈছিলোঁ আমি থকা হোটেলখন হৈছে হোটেল লা এয়া টমিক লৈ আছে অকণমান ওলাই গৈছিলোঁ এয়া কুকুৰকেইটা পূৰা লাইন হৈ পেলাই ৰাস্তাতে এনেকৈ বহি আছে এয়া টমি বহি আছে বিচনাতে মই ইয়াৰ কম্বল চম্বল লৈ পূৰা ঠাণ্ডাত বহি আছোঁ যি ঠাণ্ডা টমি পূৰা বিচনাতে আছে একদম বিচনাৰ পৰা নামাই নাই মই এই বিচনাতে কম্বল চম্বল লৈ পূৰা বিচনাতে বহি আছোঁ যি ঠাণ্ডা এয়া খানা আহি গ'ল এতিয়া খানা খাই লওঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ